तो हे गाइस से आ गए रे बाबा, इधर जहर खाने का पैसा नहीं है तो जा रे जा। वेलकाम बैक माय ইউটিউব চেনেল ধনজিৎ ব্লগস। তো গাইজ বহুত দিনৰ পিছত মোক আৰু এটা নতুন ভিডিঅ' দেখা পাইছে। তো গাইজ মই বহুত দিনৰ পিছত আজি ব্লগ বনাই আছোঁ। तो क्या मत दियो, चुपचाप बैठ जा। মানে কি হ'ল কেছটো, মোৰ আগৰ ইউটিউব চেনেলটো দেখাই পাইছিল ধনজিৎ ব্লগছ 460। তো গাইজ সেইটো ইউটিউব চেনেলটো মানে অকণমান কিবা হৈ গৈছে। মানে গাইজ মই ৰ'জ ভিডিঅ' এটা দি দিছিলোঁ। ৰ'জ ভিডিঅ' এটা দিয়াৰ পাছত সেইটো ইউটিউব চেনেলটোত মানে মই অকণমান ভুল কৰি লিখি দিছিলোঁ। মানে মই দিছোঁ গাইজ, মই দিব খুজিছিলোঁ যে মোৰ লগত প্ৰেংক হৈ গ'ল। তো দিয়া খাইছে মোৰ লগত ফ্ৰড হৈ গ'ল। তাৰ কাৰণে ইউটিউব চেনেলটো কপিৰাইট কৰি কেনে উৰাই দিছে গাইজ। তো সেইটো বাদ দিয়কচোন, আৰু যি হৈছে হৈছে। আৰু নতুনকৈ ইউটিউব চেনেল খুলিলোঁ। তো গাইজ আজিৰ পৰা মই ব্লগ বনাই ষ্টাৰ্ট কৰিছোঁ। তো চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব। ये सुबह से मेरा दाहिना हक। তো গতিকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ মোৰ ইউটিউব চেনেলটোত ভিডিঅ' চোৱাৰ কাৰণে। তো গাইজ সদায় ভিডিঅ' পাব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। তো ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। अरे भैया तुझे आगे क्यों नहीं बढ़ना है जिंदगी में, ये बता। आगे नहीं बढ़ना है क्या जिंदगी में? तब तक वही बैठा रहेगा। তো মই ভাবি আছিলোঁ আজি কি বনাওঁ মই ভাবি আছোঁ বহুত দিন হ'ল। মই চেনেলটো আজি 2 দিন হ'ল খোলবা। 2 দিন হ'ল মোৰ চেনেলটো খুলিব আজি 2 দিন হ'ল। তাৰপিছত মই ভাবি আছোঁ 2 দিন হ'ল যখন এটা ভিডিঅ' এৰি দিওঁ। এটা দি দিছোঁ, আপোনালোকে চাই লৈছে চাগে। ভাবিলোঁ আৰু এটা দি দিওঁ। তাৰপিছত মই ভাবি আছোঁ কি ব্লগ বনাওঁ বেলেগ আৰু একো বেছি নাপালোঁ গাইজ। তো এনেই আৰু অকণমান ঘৰৰ ভিতৰতে ষ্টুডিঅ' বানি কেনে আপোনালোকক কিবা এটা ষ্টুডিঅ' বানি কেনে দেখি আছোঁ আৰু গাইজ। তো চাই থাকক ভিডিঅ'টো আৰু শেষৰ লগিন চাব গাইজ। লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইজ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তো গাইজ ৰেডি, চাট পিন্ধি ল'লোঁ অলপ নিচেন। তো গাইজ পাৰফিউম লৈ ৰেডি। मैं मर गया यार, मैं मर गया, लुट गया, चुद गया मैं।